অ' দত্তদা আৰে বহুত নম্বৰত দেখিছোঁ দেই আপোনাক আহক 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 বহক ভালনে? ভালে ভালে দিয়ক আপোনাৰ ভালনে চলি আছো আৰু কোনোমতে। পিছে আপুনি অকলে আহিলে যে বৌক নানিলে তাইৰ কথা নুসুধিব আৰু আমাৰ কাজিয়াহে চলি আছে। কাজিয়া এতিয়া চলিয়ে আছে ঠিক হোৱাই নাই কিনো ঠিক হ'ব আৰু ঠিক হয়হে আকৌ কাজিয়া ঠিক হয়হে আকৌ কাজিয়া আই কিহৰ কাৰণে ইমান কাজিয়া নাজানো আৰু পাই কিহৰ কাৰণে ইমান কাজিয়া। খং উঠিব বেলেগৰ ওপৰত আকৌ কাজিয়া কৰে মোৰ লগত। আৰে এনেকে হৈ থাকিলেচোন কাজিয়া কোনোবা দিনা বহুত ডাঙৰ হৈ যাব ডাঙৰ হৈ যাব মানে হ'লেই আজি কেইদিনমানৰ আগতে আমাৰ মাজত মাৰপিট হৈ গৈছে। সেইবোৰ নকৰিব দেই আজিকালি নিউজ চেনেলবোৰ যিয়ে সদায় মতা মানুহটোকে দুখ দিয়ে লাগিলে দুখ থাকক বা নাথাকক মাইকী মানুহক কেতিয়া হাত নুতুলিব আৰে মুখহে মাৰিছে কি মুখে মাৰিলে মইহে মাৰ খালো আকৌ। ইছৰাম আপুনি বাৰু মতা মানুহটো হৈ একো এটা কৰিব নোৱাৰিলে নে নাই মই চেষ্টা কৰিছিলো কিন্তু বহুত জোৰ আছে দেই। দুখ পালে নি আপুনি মানে দুখ পালোনে নাই মই গমেই নাপালো। মানে আমি পাকঘৰৰ ভিতৰত আছিলো কি কথানো লাগি এভুকো মাৰিলে মই গৈ পাকঘৰৰ বাহিৰত পৰিলো। তাই উঠি গৈ মোৰ গাৰ ওপৰত উঠি এমাৰহে দিলে। তাৰপিছত মই চেঞ্চলেছ হৈ গ'লো মানে মই বেহুচ হৈ গ'লো। ইছৰাম আৰে এনেকুৱা কেছ ৰিচেণ্টলি গুৱাহাটীত হৈ গৈছে নহয় গম পাই নাই খোৱা বস্তুতে পয়জন মিলাই ঘৈণীয়েকে গিৰিয়েকক মাৰি পেলালে আৰু এটা কেছ আমাৰ এইখিনিতে শুই থকা অৱস্থাতে ঘৈণীয়েকে গিৰিয়েকক একদম ঘপিয়াই ঘপিয়াই মাৰি পেলালে সত্য আপুনি কিবা এডভাইচ আছে যদি দিয়ক কিবা সলিউশ্যন আছে যদি দিয়ক ভয় কিয় খুৱাইছে আৰে ভয় খোৱা নাই সঁচা কথা মোৰ কিন্তু আপোনালৈহে চিন্তা হৈছে আৰে আপুনি চিন্তা নকৰিব থোপাদা মই আছো নহয় আৰে থোপা নহয় থাপা ৰঞ্জিত থাপা থাপাহে নেকি মই আকৌ আপোনাৰ নাম্বাৰকেইটা থোপা বুলিহে ছেভ কৰি থৈছো থোপা 1 থোপা 2 থোপা নিউ সেই চব বাদ দিয়ক এতিয়া মই কি কৰিলে ভাল হ'ব সেইটো কওক মই আপোনাক নাম্বাৰ এটা দিছো লিখি লওক উকিল হয় সৰু ল'ৰা কিন্তু আপোনাৰ প্ৰব্লেমটো একদম ধুনীয়াকৈ ছল্ভ কৰি দিব পাৰিব কিন্তু এটা কথা আপুনি তাক যিখিনি কথা ক'ব নহয় একদম লেংটা হৈ ক'ব লাগিব লেংটা হৈ কিয় মানে কথাবোৰ খুলি ক'ব একো কথা লুকাব নালাগে সেইটো কৈছো নম্বৰটো দিয়কচোন লিখক 98 98 98 98 98 কি ধেমালি কৰি আছে 98 নহয় 98 তিনিবাৰ আছে 98 তাৰপিছত 00 00 98 98 আপুনি এই ল'ৰাজনক লগ কৰক আপোনাৰ কথাখিনি কওক আৰু আপোনাৰ প্ৰব্লেমটো চাব একদম 100% কমপ্লিট ঠিক হৈ যাব ঠিক আছে মই কথা পাতি চাওঁ দিয়ক আহিছোঁ দিয়ক ঠিক আছে থোপাদা থাপা চৰি